গ্ৰেপ্তাৰ হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মই এটাই কথা ক'ব বিচাৰো, মোৰ মানুহজনক মই হেৰুৱাইছো, তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও, কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব। আৰু সেই মানুহজন সকলোৰে মানুহ আছিল, সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল। সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব। অসমবাসী সাৱধান, 15 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব ভয়ংকৰ আন্দোলন। ইতিমধ্যে ঘোষণা হৈছে দিন তাৰিখ। আজিৰ এই ভিডিঅ'টি বহুত জৰুৰী প্ৰতিজন অসমীয়াৰ বাবে। ভিডিঅ'টি এটাকৈ শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিছো। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব অখিল গগৈ। দৰকাৰ হ'লে মই ৰাজনীতি এৰিবলৈ সাজু আছো। আদ্য শ্ৰাদ্ধৰ প্ৰায় ঘোষণা অখিল গগৈৰ। বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় নিদিয়ে। পূজাৰ সময়ত ৰাইজক ব্যস্ত ৰাখিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। শ্যাম কানুৰ হাতত মুখ্যমন্ত্ৰী কিবা গোপন তথ্য আছে, গোপন তথ্য ফাদিল কৰিব শ্যাম কানুহঁতে। এনেকুৱা ভয় খাইছে নেকি মুখ্যমন্ত্ৰীয়ে? আমাৰ প্ৰশ্ন হৈছে। আৰু তেওঁলোকে পূজাৰ ছুটি দিয়া লেখীয়াকে ছুটি দিছে সেই অপৰাধী কেইজনক। আচলতে এই অপৰাধীয়ে এতিয়াও বৰ্তমান সময়ত ৰাজ অট্টালিকাত তেওঁলোকে ৰাজ আতিথ্য লৈ আছে। আমি এই কথা কেতিয়াও মানিব নোৱাৰো। জুবিন দা আমাৰ মৰমৰ হিয়াৰ আমঠু, জুবিন দাক হেৰুৱাই আমি মৰ্মাহত হৈছো। সমগ্ৰ অসমে আজিও কান্দি আছে। ইয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়ক। মুখ্যমন্ত্ৰীয়ে কথাৰ ফুলজৰিৰে ন্যায় বিচাৰিলে নহ'ব, অতি শীঘ্ৰে তাৰ ন্যায়ৰ ব্যৱস্থা কৰক। কিন্তু মই আকৌ পুনৰ্জন্মত আকৌ জুবিন গাৰ্গে হ'ব বিচাৰোঁ, মোৰ যেন দায়।